নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি নতুন ভিডিঅ' এটা পুনৰ লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টোৰ বিষয় হৈছে সপ্তম শ্ৰেণীৰ অসমীয়া অংকুৰণ কিতাপটোৰ পাঠ নং 4ৰ জনমভূমি পাঠটোৰ সকলো প্ৰশ্নৰ উত্তৰ। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাবাচোন। এইখিনিতে কৈ দিওঁ, তোমালোকে যেতিয়া ভিডিঅ'টো চাবা বা প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ ল'বা, তোমালোকৰ লগতে পাঠ্যপুথিখন লৈ ল'বা। তেতিয়াহে প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ এই ভিডিঅ'টো চোৱা সহায় বা সফল হ'ব। তেনেহ'লে দেৰি নকৰি আমি পটাপট ভিডিঅ'টো লৈ আহোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 1 নম্বৰ আৰু 2 নম্বৰ তোমালোকে পাঠটো মুখস্থ কৰি ল'বা আৰু পঢ়িবলৈ চেষ্টা কৰিবা। 3 নম্বৰত লিখা আছে উত্তৰ দিয়া। ক আখৰটোত লিখা আছে কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? উত্তৰ হৈছে কবিয়ে আইৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। তোমালোকে কিতাপখন লগত লৈ ল'বা, তেতিয়াহে তোমালোকৰ সহায় হ'ব। খ আখৰটোত লিখা আছে কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে? উত্তৰ হৈছে কবিৰ ভাগৰুৱা আত্মাই জনমভূমি আই মাতৃৰ কোলাত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। গ আখৰটোত লিখা আছে কবিয়ে পক্ষী হৈ ক'ত বাস ল'ম বুলি কৈছে? উত্তৰটো হৈছে কবিয়ে পক্ষী হৈ ওখ বিৰিখত বাহ ল'ম বুলি কৈছে। ঘ আখৰটোত লিখা আছে কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে? উত্তৰটো হৈছে কবিয়ে হিমালয় পৰ্বত শুকুলা টিঙত গৈ মানসী বিলত ফুলি ৰ'ব বুলি কৈছে। 4 নম্বৰত লিখা আছে উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্ত মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা। যেনে উদাহৰণ পুৱাত সন্ধিয়াত। উত্তৰটো হৈছে অন্ত মিল থকা শব্দবোৰ হৈছে পুৱাত সন্ধিয়াত, কোলাত ছায়াত, বিৰিখত গীতত, জেউতি আৰতি, বিলত চৰণত, হৈ ৰৈ, ৰাতি মাটি। এইবোৰ হৈছে অন্তমিল থকা শব্দ। 5 নম্বৰত লিখা আছে তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা। শব্দ আৰু অৰ্থ। উত্তৰটো হৈছে শব্দ অৰ্থ। পক্ষী শব্দৰ অৰ্থ হৈছে চৰাই। শীতলী শব্দৰ অৰ্থ হৈছে চেঁচা বা শীতল। সোণোৱালী শব্দৰ অৰ্থ হৈছে সোণ বৰণীয়া। মৰম শব্দৰ অৰ্থ হৈছে চেনেহ। প্ৰথম শব্দৰ অৰ্থ হৈছে আদি। আৰু টিং শব্দৰ অৰ্থ হৈছে পৰ্বতৰ আগ বা ওখ ভাগ। 6 নম্বৰত লিখা আছে মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। ওপৰৰ কবিতা ফাঁকিত গদ্যৰ ফুল জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম। এই উদাহৰণটো চাই তলৰ কবিতাকেই ফাঁকিত গদ্য ৰূপত লিখা। ক আখৰটো হৈছে সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি ওঠত। উত্তৰ গদ্য ৰূপটো হৈছে সোণোৱালী ডাৱৰ হৈ ৰঙা হাঁহি জিলিকাম হেতা পৰি থকা ওঠ দুখনি। এইখিনিতে ক'ব বিচাৰোঁ যে তোমালোকে যদি আমাৰ চেনেলটোত নতুন আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলৰ আইকনটো ক্লিক কৰি ল'বা। তেতিয়াহে এনেধৰণৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন তোমালোকে প্ৰথমে পাবা, ঠিক আছে? আৰু ফেচবুকত চাই আছা তেনেহ'লে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বা। আৰু ভিডিঅ'টো যদি তোমাৰ চাই পিনে সহায় হৈছে তেনেহ'লে লাইক এটা আৰু কমেণ্ট এটা ধুনীয়াকৈ কৰি দিবা, ঠিক আছে? খ আখৰটোত লিখা আছে আকাশৰ তৰা হৈ লাগি চাই ৰং সেউজীয়া শুৱনি জেউতি। উত্তৰটো হৈছে গদ্যৰূপ। মৃত্যুৰ পিছত আকাশৰ তৰা হৈ তীৰ বিৰাই থাকি চাম সেউজীয়া ৰঙৰ ধুনীয়া পোহৰ। তোমালোকে ধুনীয়াকৈ মিলাই মিলাই লিখি গৈ থাকিবা, ঠিক আছে? 7 নম্বৰত লিখা আছে পাঠত থকা জন্মভূমি কবিতাংশৰ মূল ভাৱ লিখা। উত্তৰটো তোমালোকে লিখিব পাৰা নিজৰ উপজা ঠাইখন সকলো মানুহৰে অতি প্ৰিয়। এই উপজা ঠাইখনে প্ৰতিগৰাকী ব্যক্তিৰ জীৱনকালৰ অনেক স্মৃতি জড়িত হৈ থাকে, যিবোৰ স্মৃতিয়ে স্বদেশৰ প্ৰতি ব্যক্তিৰ অনুৰাগ বঢ়ায়। কবিয়ে তেওঁৰ উপজা ঠাইখনক জীৱনে মৰণে ভাল পোৱাৰ কথা কবিতাটিৰ
মাজেৰে প্ৰকাশ কৰিছে। এদিন এইখন জন্মভূমিতে মৃত্যু হ'ব লাগিব। কবিয়ে কবিতাটোত প্ৰকাশ কৰিছে যে মৃত্যুৰ পিছত মানুহৰ আত্মাই জিৰণি ল'বৰ কাৰণে এই জন্মভূমিতেই আহে। মৃত্যুৰ পিছত চৰাই ৰূপত এই জন্মভূমিৰ ওখ বৃক্ষত বাস ল'ম বুলি কবিয়ে কবিতাটোত প্ৰকাশ কৰিছে। মৰাৰ পিছত আকাশত তৰা হৈ তীৰ বিৰোৱাৰ কথা কবিয়ে উল্লেখ কৰিছে। মৃত্যুৰ পিছত হিমালয় পৰ্বতমালাত ফুলি ৰম বুলি কবিয়ে কবিতাটোত কৈছে। নদীৰ ৰূপত দুখনি ভৰিক ধোৱাম আৰু মাটি হৈ প্ৰকৃতিৰ বুকুত মিলি থাকিম বুলি কবিয়ে কৈছে। অৱশেষত কবিয়ে কৈছে যে সোণোৱালী ডাঙৰ হৈ হেতা পৰা উঠ দুখনিত হাঁহি বিৰিঙান বুলি কৈছে। তোমালোকে বুজি পাইছা নহয়? 8 নম্বৰত লিখা আছে, উপযুক্ত স্থানত জ্যোতি চিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাঁকি পুনৰাই লিখা। উত্তৰটো তোমালোকে লিখিবা। পুৱতিৰ লগে লগে জগাম তোমাক নিতে, বনৰীয়া সুৱধি গীতত, আকাশৰ তৰা হৈ লাগি চাই ৰম, সেউজীয়া শুৱনি জেউতি, জোনাকত মিল হৈ বিমান পথত ৰৈ, উৰে ৰাতি কৰিম আৰতি। 9 নম্বৰত লিখা আছে, তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। জনম, শেষ, চাহ, ওখ, ৰাতি, দুখীয়া। উত্তৰটো তোমালোকে লিখিবা। বিপৰীত অৰ্থ, জনম মৰণ, শেষ আৰম্ভণি, চাহ পোহৰ, ওখ চাপৰ, ৰাতি দিন, দুখীয়া ধনী। এইবোৰ হৈছে বিপৰীত শব্দৰ অৰ্থ। 10 নম্বৰত লিখা আছে, ছবিসমূহৰ তলত দিয়া শব্দবোৰৰ খালী ঠাইসমূহত বিশেষণ পদেৰে পূৰ কৰা। জবা, পাত, ছাতি। উত্তৰটো হৈছে ৰঙা জবা, সেউজীয়া পাত, কলা ছাতি। খোৱা আখৰটোত লিখা আছে, বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি ভাগে ভাগে লিখা। ভাল, ল'ৰা, কলা, কাউৰী, নীলা, আকাশ, লেতেৰা, সৰু, মাছ, পানী, গাখীৰ, বগা। বিশেষ্য পদ আৰু বিশেষণ পদ। উত্তৰত তোমালোকে লিখিবা। বিশেষ্য পদ, ল'ৰা, আকাশ, পানী, কাউৰী। বিশেষণ পদ, গাখীৰ, মাছ। আৰু বিশেষ্য পদ হ'ল ভাল, সৰু, বগা, কলা, নীলা আৰু লেতেৰা। গ, জ্ঞান সম্প্ৰসাৰণ। 11 নম্বৰটোত কি লিখা আছে? 11 নম্বৰটোত লিখা আছে, কবিয়ে আকাশৰ তৰা হৈ পৃথিৱীৰ সেউজীয়া বৰণ চাবলৈ বিচাৰিছে। তুমি আকাশত উৰিব পাৰিলে কি কি চাবলৈ বিচাৰিবা লিখা। উত্তৰত লিখি দিছোঁ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আকাশত উৰিব পৰা হ'লে কি কি কৰিলাহেঁতেন? যেনে চৰাইৰ লগত উৰিলাহেঁতেন নে গছৰ ডাল পাতৰ লগত খেলিলাহেঁতেন? নিজেই লিখিবলৈ চেষ্টা কৰিবা। 12 নম্বৰটোত লিখা আছে, জন্মভূমিৰ দৰে স্বদেশ প্ৰেমমূলক কবিতা এটা সংগ্ৰহ কৰি আবৃত্তি কৰা। উত্তৰটোত মই লিখি দিছোঁ, মৰমৰ ছাত্ৰ ছাত্ৰী, তোমালোকে কবিতা এটা সংগ্ৰহ কৰি আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা। 13 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো তোমালোকে নিজেই কৰিবলৈ চেষ্টা কৰিবা। লগে ভাগে গাওঁ আহা, মই অসমীয়া। এইটো তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা, ঠিক আছে? আৰু এতিয়া মই ভাবোঁ তোমালোকৰ নিশ্চয় সহায় হৈছে বুলি। আৰু এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।